हेलो बंधुসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল। আজি মই কুৱেট চিটিত আছোঁ। কুৱেটৰ ৰাজধানী যিখন তাৰ যিটো ফেমাছ কুৱেট টাৱাৰ হয় তাত যাবলৈ চেষ্টা কৰিম। ভিতৰত বাহিৰৰ সকলোবোৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব ভিডিঅ' এখন টাৱাৰটোৰ ভিতৰত যোৱাৰ পিছত যদি ভিডিঅ' কৰিব দিয়ে বন্ধুসকল সকলোবোৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কুৱেট এখন সৰু দেশ, কিন্তু ইয়াৰ টকা যিটো দিনাৰ দুনিয়াৰ সকলো দেশতকৈ ডাঙৰ হয়। কুৱেটৰ এক দিনাৰত ইণ্ডিয়ান 265+ হয়। ভিডিঅ'টোত ভইচ অভাৰ কৰিবলগীয়া হৈছে বন্ধুসকল। গোটেই মিউজিক লাগি আছিলে, পিছপিনে বজাই আছিলে, এইবিলাক কপিৰাইট লাগি যাবৰ কাৰণে ভইচ অভাৰ কৰিছোঁ। ভইচবোৰ বেয়া হৈছে যদি আপোনালোকে এডজাষ্ট কৰি ল'ব। আৰু দৃশ্যবোৰ চাওক, ভিতৰত যোৱাৰ পিছত কেনেকুৱা দৃশ্য আৰু ভিতৰৰ দৃশ্য কেনেকুৱা গোটেইখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল ভিডিঅ'টো এতিয়ালৈকে যদি চাইছে আপোনালোকে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কুৱেটৰ এনেকুৱা আৰু ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিম। যদি ভাল লাগে আৰু নতুন ভিডিঅ' বনাইছোঁ বন্ধুসকল, আৰু আগত ভিডিঅ' বনোৱা নাই, এতিয়া প্ৰথম ভিডিঅ' আৰু প্ৰথম ভইচ অভাৰ কৰিছোঁ। যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্টত জনাব, আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কুৱেটৰ মনোমোহা দৃশ্যবিলাক চাওক। কিমান ভিতৰত অহাৰ পিছত ইমানেই ভাল লাগিছে, ক'বলৈ সিমান নাই। আৰু গোটেই 4-5জন দোস্ত আহিছোঁ, বন্ধু আহিছোঁ একেলগত। আহি পেলাই ইয়াত বস্তুবিলাক থ'বলগীয়া হৈছে, বস্তুবোৰ ভিতৰত লৈ যাবলৈ নিদিয়ে। সেইকাৰণে বস্তুবিলাক ইয়াত চিকিউৰিটি থৈ দিছোঁ। আৰু এতিয়া লিফ্টলৈ গৈছোঁ, চাওঁ লিফ্টটো আহে নে নাহে। বহুত মানুহ অহা যোৱা কৰি আছে। 120 তালা দেখাই আছে লিফ্টত বন্ধুসকল। কিমান ওপৰত যাওঁ, কিমান তালা আছে ক'ব নোৱাৰে এতিয়ালৈকে। ইয়াত সুধি পেলাই গম পাম। আজি প্ৰথম সোমাইছোঁ আহি পেলাই ইয়াত। গোটেই বন্ধুসকলে কি কৰি আছে গোটেইখিনি সোমাইছোঁ। লিফ্টৰ ভিতৰতো লিফ্ট অপাৰেটৰ এজন আছে, আমি একো কৰিব নালাগে অকলে আহিছোঁ, সোমাইছোঁ। ওপৰত আহি পালোঁ। ওপৰৰ পৰা বাহিৰৰ দৃশ্যবোৰ কেনেকুৱা চাওক। চাৰিওপিনে সাগৰ, চিটি, বিল্ডিং, এইবিলাকে কিমান ধুনীয়া লাগিছে চাই পেলাই। চাই থাকিব মন গৈছে বন্ধুসকল। 3 চাইডত সাগৰ, এটা চাইডত গোটেই চহৰখন আছে, যিটো কুৱেটৰ ৰাজধানী হয়। এইটো পূৰা এইটো চাইডত পূৰা বিল্ডিং। কিমান ভাল লাগিছে। তলৰ গোটেই গাড়ী সৰু দেখা গৈছে একেবাৰে বহুত ওপৰত। 120 তালা বুলি কৈছে, কিমান হয় এতিয়া নাজানো, সুধিছিলোঁ। এইটো আৰু চোৱা নাই আমি। লিফ্টতো 120 দেখাইছে। এইটো বন্ধুসকলে ফটো শ্বট উঠি আছে, পূৰা ভিডিঅ' বনাইছে। এইটো কুৱেটৰ সৰু টাৱাৰ, 3টা টাৱাৰ আছে, তাৰ ভিতৰত ডাঙৰটোত উঠিছোঁ আমি। সৰু টাৱাৰ হয় এইটো, সৰু টাৱাৰ হয়। চাওক কেনেকুৱা লাগিছে, বহুত ভাল লাগিছে চাই পেলাই। চাই থাকিব মন যায়। ইয়াত টেলিস্কোপো লগাই থোৱা আছে। আৰু এইটো যোনটো দেখাইছোঁ, এইটো ওপৰৰ তলাটো একদম 360 ডিগ্ৰী একদম ঘূৰি থাকে চাৰিওপিনে। লাহে এইটো পূৰা ওপৰতো ঘূৰি থাকে। এক্সট্ৰাকৈ বনাই থৈছে, এইটো ঘূৰি আছে। আৰু ওপৰৰ পৰা চাওক, বাহিৰখিনি চাবলৈ কিমান ধুনীয়া মানিছে। বহুত ভাল লাগিছে চাই থাকিব মন গৈছে। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব এটা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত খোৱা বোৱাৰো সকলোবোৰ বস্তু পোৱা যায়, কিন্তু বহুত দাম বন্ধুসকল। ইয়াত বাহিৰতকৈ 2 গুণ বেছি দাম। ইয়াত বহুত দাম, বস্তুবোৰৰ দাম সুধিছিলোঁ। খোৱা নাই একো, আমি 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে সোমাইছিলোঁ। ইয়াত কি খাব, আৰু টেবুল লগাই থোৱা আছে। কিনি পেলাই খাই থাকক আৰু বাহিৰৰ দৃশ্যবোৰ এনজয় কৰি থাকক। কুৱেটত যদি কোনোবা আছে তেনেহ'লে এবাৰ ভিজিট কৰিব, চাব আহি পেলাই। ভাল লাগে, বহুত ভাল লাগে চাবলৈ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাগৰৰ ভিতৰত, একেবাৰে সাগৰৰ ভিতৰত বোট লৈ পেলাই গৈছোঁ। সাগৰৰ ভিতৰৰ দৃশ্যবোৰ দেখাম। সাগৰৰ ভিতৰত বোট লৈ পেলাই কেনেকুৱা যাব লাগে, কি কথা। যদি কুৱেটৰ কোনোবা আছে তেনেহ'লে চাব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সাগৰৰ একদম ভিতৰত যোৱা, সাগৰৰ ভিতৰত একেবাৰে গৈ পেলাই বোট লৈ পেলাই ভিডিঅ' বনাইছোঁ। বোট কিমান দাম, কি কথা, সকলোবোৰ ভিডিঅ' তাত কম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আৰু ভিডিঅ'টা লাইক কৰি দিব। ইয়াত চাওক সকলোবোৰ খাবলৈ বস্তু আছে, কিনি লওক আৰু ইয়াত বৰশী ৰৈ খাই থাকক। বাহিৰৰ দৃশ্যবোৰ চাই থাকক, ভাল লাগে চাই পেলাই। গোটেই মানুহবোৰে লৈছে, খাইছে, চাইছে, মানে ৰখি একদম এনজয় কৰি আছে। মোৰ বন্ধু হয়, কুৱেটতে থাকে মোৰ লগত। চব চাই থাকিব মন যায় বাহিৰৰ দৃশ্যবোৰ। কুৱেটৰ সৰু টাৱাৰটো চাওক, কিমান ধুনীয়া লাগিছে চাই পেলাই। ভাল লাগে চাই পেলাই, একেবাৰে মানে মন একদম ঠাণ্ডা হৈ গৈছে চাই পেলাই। একদম কি ক'ম আপোনালোকক, ক'বলৈ ভাষা নাই। মই ইয়াত খোৱাৰ সকলোবোৰ লিষ্ট লগাই থোৱা আছে। ইয়াত জুচ আছে, অৰেঞ্জ জুচ, মেংগ' জুচ, লেমন জুচ, পপকৰ্ণ, সকলোবোৰ লগত গৰম বনাই দিব আপোনালোকে। গৰম ঠাণ্ডা যেনেকুৱা যি লাগে, একদম ধুনীয়া একদম খাবলৈ, একদম ফ্ৰেছ ক্লিন একদম আছে, চাব পাৰে। একদম ওপৰৰ পৰা একতলা তলত গৈছোঁ। তলৰ পৰা কেনেকুৱা লাগে চাওক, কিমান ধুনীয়া লাগিছে, মানে একদম ক'বই নালাগে। আৰু বহুত ধুনীয়া লাগিছে চাই পেলাই। কেনেকুৱা লাগিছে, ভইচবোৰ যদি ভাল লগা নাই কমেণ্টত জনাব। ভইচবোৰ ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব এবাৰ ধুনীয়াকৈ।
বন্ধুসকল এতিয়া ওপৰৰ পৰা তলত আহিছোঁ লিফ্টত আহিলোঁ সেইটো আৰু ভিডিঅ' কৰা নাই আপোনালোকক কি দেখাম এইটো বেছি বৰ হৈ যাব দেখালে আপোনালোকক তলত আহিলোঁ আহি পেলাই বস্তুবোৰ যিবোৰ থৈছিলোঁ সেইবোৰ লওঁ আৰু লাহে লাহে ওলাই যাওঁ আৰু ভিডিঅ'টো লাইক কৰি দিব বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে আমাৰ মানুহবিলাকে চাবলৈ সুবিধা পায় বাহিৰৰ দৃশ্যবোৰ নোহোৱাকৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আহিব এই চেনেলটোত আৰু চাওক বাহিৰৰ পৰা এইটো কেনেকুৱা লাগিছে টাৱাৰটো এই টাৱাৰটোৰ এইটো তলৰ ভাগটো ওপৰৰ ভাগত গৈছে